অসমৰ এখন অদ্ভুত চিকিৎসালয়ৰ নাৰ্ছৰ চৰম আচৰণ ৰোগীৰ প্ৰতি ডক্টৰ কোন আছিল ডক্টৰ কোন আছিল চাই লওক ডক্টৰ আমাৰ নাই নাইটত আমাৰ ডক্টৰ নাই ডক্টৰ নাথাকে নেকি নাইটৰ ডক্টৰ চাই লওক ইয়াত আপুনি যদি চিকিৎসালয়লৈ অহা ৰোগীক নাৰ্ছৰ প্ৰশ্ন কোনো নাথাকে বুলি জানিও কিয় আহিছ চিকিৎসালয়লৈ ডিছটো লাগে জানে ইয়াত যে ডক্টৰ নাই ডক্টৰে নালাগে নাৰ্ছো এজনী পাইনলা পেশেন্ট যেনে যাক যাক অখাব পাৰে গোটেই ডিছটো লাগে জানে নাথাকে ন নালাগে উপায়ন্তৰ হৈ ৰোগীয়েও নাৰ্ছৰ সৈতে হোৱা কথোপকথন নিজ মোবাইলৰ কেমেৰাত কৰিলে বন্দী ঘটনা চাবুৱাস্থিত পানীতোলা খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসালয়খনত সন্ধিয়াৰ পৰাই নাথাকে ডাক্তৰ নাথাকে চকীদাৰ তাহলে আমাৰ হস্পিটেল কোন নাই তাৰপিছত আমি নাৰ্ছ থাকোঁ অকল নাইটত এজন চকীদাৰটো এতিয়ালৈকে তুমি তো কলা চকীদাৰ কোন আছে চকীদাৰ এতিয়ালৈকে অহাই নাই এগৰাকী নাৰ্ছে কৰে ডাক্তৰৰ কাম কৰে চকীদাৰৰ কাম এই পেশেন্ট আমি কি কওঁ দিয়া পিছত মই যিটো পাৰিম ট্ৰিটমেণ্ট দিম আপুনি কি এক্সিডেণ্ট পেচেণ্ট এটা আছিলে মই এতিয়া ট্ৰিটমেণ্ট দিম আপুনি কি ট্ৰিটমেণ্ট দিছে দিয়া আপুনি কি ট্ৰিটমেণ্ট কি দিলে মই কেঁচা চালোঁ আৰু জ্বৰ উঠিছে বুলি কৈছে আপুনি পেৰাচিটামল ঠিক আছে ওকে চিকিৎসালয়লৈ ৰোগী আহিলে উভতাই ৰোগীক কৰে প্ৰশ্ন মানে হস্পিটেল আহি মানুহ আহে কামো নাই না আপুনি ভিডিঅ' কৰিবলৈ কোনো মই ডাইৰেক্ট ফেচ কৰিছোঁ কোনো পৰীক্ষা নকৰাকৈ ৰোগীক নাৰ্ছেই দিয়ে ঔষধ মই এখন হস্পিটেল আহিলোঁ পানীতলা PHC আহিলোঁ মই মানে কেল ভাইটিক লৈ ল'ৰাটো লৈ গুচি আহিলোঁ আনি পেলাই হস্পিটেলত কোনো দেখিলোঁ কোনো নাই এজন নাৰ্ছ এজনীয়ে মানে কেল নাৰ্ছ বুলি কৈছোঁ আৰু কৈছে কি বুলি কয় ডক্টৰ নাই নাৰ্ছো নাই চকীদাৰো নাই আৰু মই এনেকুৱা সন্মুখীন মানে হৈছোঁ মানে কেল তাৰমানে পেৰাচিটামল লৈছে নাৰ্ছে মোৰ নাৰ্ছৰ পেৰাচিটামল মই কেনেকৈ খাওঁ খাবই লাগিব আপুনি খাবই লাগিব এইটো কাৰণে মানে কেল ডক্টৰ নাই যে ডক্টৰ বোলে কৃষ্ণকমল কিবা কৈছে মইতো এতিয়া বিচৰা নাই ডক্টৰ নাই আমি মানে কেলটো আমাক ডক্টৰ তেওঁলোকৰ কথা নাই নহ'ব এইটো বোলে আপুনি খাবই লাগিব নহ'লে আমাৰ মই বোলো কি যিখন টেবুলত বহি থাকে তেওঁ ল'ৰাক পঢ়াই আছে মই এখন বোলে টিউশ্যন মাষ্টৰো নাই হস্পিটেলখন মানে আমি এতিয়া বোলে এই কথা এনেকৈ অলপ মানে কেল কৈছে আৰু অকল এগৰাকী আছিলে এগৰাকী নাৰ্ছ চকীদাৰো নাই কোনো নাই নাৰ্ছো নাই চকীদাৰ কোনো নাই নাৰ্ছজনী মানে নিজৰ ব্যক্তিত্ব মানে ল'ৰাক পঢ়াত আৰু এইটো ইমান বেয়া লাগিছে আমি এখন হস্পিটেলখন আমি কি কাৰণে আহোঁ আমি মানে কেল BPL মানুহ আমি আহিছোঁ হস্পিটেলখন আহিছোঁ আমি কি পাম মানে আশাত লৈ আহিছোঁ আমি হস্পিটেলখন আৰু সেইকাৰণে মানে কি অভদ্ৰামি কৈছে নহয় মোক দুখ লাগে অভদ্ৰামি মানে কি এনেকুৱা মানে আমি আহোঁ কাৰণে হস্পিটেললৈ ভাগ্য গগৈয়ে তেওঁ কৈছে কি চকীদাৰ নাৰ্ছো নাই ডক্টৰ নাথাকেই আপোনালোক কেলৈ আহে হস্পিটেলখনলৈ মোক এনেকৈ ধমকি দিছে মানে কেলৈ আৰু তেনেকৈ মানে আজি কেঁচামন্তক চাওক আজি মানে কি মানে মোক বহুত দুখত কৈছিল যে কি মানে এনেকুৱা হ'লে মানে আৰু এখন হস্পিটেলত আমি থাকিম ক'ত আমি এখন হস্পিটেলত আমিতো থাকিম ক'ত নিউজ ডেস্ক ইণ্ডিয়া টক্স 365